উৎপাদনকাৰী তেখেত ধৰ্মেশ্বৰ মহাদেৱ তেওঁৰ এইখিনি আপোনাৰ গোটেইখিনি পুখুৰীত কিমানমান বিঘাৰ মাটি? এইটো 35 বিঘা এৰিয়া। গতিকে এইটো হ'ল মাটিকালি, এইটো পানীকালি প্ৰায় 20 বিঘামান হ'ব, বাকীখিনি পাৰত। এতিয়া দেখিছোঁ আপোনাৰ পুখুৰীটোত পানী একটুকু নাই, শুকাই যোৱা যেন লাগিছে। এইটো আপুনি শুকাইছে নে নেচাৰেলি নহয়, ময়ে শুকাইছোঁ। কিন্তু এই বছৰ বতৰৰ কাৰণেও আৰু বিশেষকৈ আমাৰ যিটো কেনেল, এই কেনেলৰ পানী অসুবিধা হ'ল। কাৰণ ইয়াৰ আগত এটা আজি 3 বছৰ প্ৰজেক্ট এটা চলি আছে এই নৈৰ আগত। সেই প্ৰজেক্টটো এতিয়াও শেষ হোৱা নাই। তেওঁলোকে এই কেনেলৰ যিটো পানী বন্ধ কৰি বাহিৰৰ ফালে পূব পশ্চিম ছাইডে ঘূৰাই পঠাইছে। আমাৰ ফালে যিটো আহিব লাগে সেইটো বন্ধ হৈ আছে। আৰু এতিয়া লকডাউনতো কিন্তু বন্ধ কৰি ৰাখিছে। মিস্ত্ৰী কিন্তু কাম কৰা নাই, তেওঁলোকে অন্যায় কৰিছে। আমাৰ পিছৰ অকল মোৰে নহয়, আমাৰ নিচিনা খেতিয়ক এনেকৈ পুখুৰী হওক, খেতিৰ কাৰণে হওক, এতিয়া একটুপ পানী এতিয়ালৈকে আমি পোৱা নাই। যদি কেনেলত যিখিনি পানী বৈ আহিছে সেইখিনি যদি খুলি দিয়া যায় তেতিয়াহ'লে আপোনাৰ পুখুৰীটো পানীৰে পৰিপূৰ্ণ হয়, একদম পানীৰে পৰিপূৰ্ণ। আচ্ছা, এই যে কেনেলটো বন্ধ কৰি ৰাখিছে, কিয় ৰাখিছে? মানে তেওঁলোকে আচলতে পিছফালৰ ফাৰ্মাৰ বা খেতিয়কখিনি তেওঁলোকে একো মূল্য নলয়। কাৰণ আৰু আমাৰো দুখ আছে যে আমি হয়তো আমাৰ ফাৰ্মাৰখিনিয়ে তেওঁলোকৰ ওচৰত যোৱা নাই, তেওঁলোকে খুলি দিব এই আশাত আছোঁ। আৰু তাতে গ'লে অন্যবাৰত দেখিছোঁ আপোনাৰ ঘৰৰ সন্মুখেদি যিটো কেনেলৰ কথা ক'লে, সেইটো মানে চুইচ গেটৰ পৰা যিখিনি পানী বৈ আহিছে সেইখিনিতো মানে এইবাৰ মানে বহাগৰ সময়ত কিন্তু আমি যোৱা বছৰ আহিছিলোঁ কিন্তু ধুনীয়াকৈ আহিছিলে, এইবাৰ কিন্তু দেখা নাই। সেইটো কাৰণে হয়তো আপোনাৰ পুখুৰীটোৰ কাৰণে আৰু যিখিনি যে আপোনালোকে দেখিছে ইয়াত প্ৰত্যক্ষ কৰিছে, বহুত মানে মাছৰ বেপাৰী ব্যৱসায়ীসকল আহিছে। তেখেতসকলে কিন্তু মানে আমাৰ যিখিনি পুখুৰীবিলাক আছিলে গাঁও অঞ্চলত, তেওঁলোকৰতো পুখুৰীবিলাকত যথেষ্ট পানী হৈছে। গতিকে আপুনি মাছটো এইবাৰ তাৰমানে দিব পৰা নাই। কিন্তু আপোনাৰ পানী যদি থাকিলেহেঁতেন যিখিনি মানে অভাৱ সেইখিনি কিছু হ'লেও পূৰণ কৰাত আপোনাৰ সহায় হয়নে? তথাপি মই আহ্বান জনাইছোঁ যে আমাৰ খেতিয়কসকলৰ কাৰণে যিবিলাক সুবিধা আছে সেই সুবিধাখিনি তেখেতসকলক দিব লাগে। আৰু যিসকল এই যে কেনেলৰ কথা ক'লে, সেই কেনেলটোত মানে যিসকলে তাত মানে ঠিকাদাৰ ৰূপে লাভ কৰিছিলে সেই কেনেলটো খুলি দিব লাগে। আৰু তেখেতক যদি সেই সুবিধাখন যদি কৰি নিদিয়ে তেনেহ'লে তেখেত যথেষ্ট মানে বিপদত পৰিছে। দেখিছে আপোনালোকে পুখুৰীবিলাক কেনেকৈ শুকাই গৈছে। গতিকে এই মুহূৰ্তত মই আহ্বান জনাইছোঁ সেই সুবিধাখন দিবৰ কাৰণে। কাৰণ এই বহাগৰ সময়ত, বাৰিষা আগমনৰ সময়ত যদি পুখুৰীত যদি পানী নাথাকে বা পুখুৰীত যদি পানী শুকাই থাকে তেনেহ'লে এইটো বহুত মানে চিন্তনীয় বিষয় বা দুখজনক কথা। গতিকে মই কাটৰ আহ্বান জনাইছোঁ তেখেতসকলক, যিসকলে তাত মানে ওতঃপ্ৰোতভাৱে জড়িত আছে। গতিকে আমাৰ মীন পালক তেখেতক সহায় কৰক আৰু ৰাইজৰ কাৰণে যিখিনি চাহিদা, মাছৰ চাহিদা, সেই চাহিদা পূৰণ কৰা তেখেতক যথেষ্ট সফল হ'ব। এইবাৰ কিন্তু আমি দেখিছোঁ সেই চাহিদাখিনি তেখেতে পূৰণ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু অন্য বছৰত আমি দেখিছিলোঁ যথেষ্ট অভাৱবোৰ মানে পূৰণ কৰিছিলে। গতিকে সকলোৱে চিন্তা কৰক আৰু এই মানে বাৰিষাৰ আগমনত পুখুৰীটো সকলোৱে মাছেৰে পৰিপূৰ্ণ কৰিব বিচাৰে। গতিকে সেইখিনি সুবিধাটো যাতে কৰি দিয়ে। ইয়াত কিয় আহিছে, কি নিবলৈ আহিছে? ইয়াতে আমিতো মাছ ল'বলৈ আহিছিলোঁ। মাছ পাইছে নে নাই? মাছটো আমি যেনেকুৱা ৰাতিপুৱাই আহিছোঁ মাছ ল'বলৈ বহুত কাষ্টমাৰ, বহুত বেপাৰী বহুত নিজৰ মানুহ মাছ ল'ব আহিছে। এইবাৰে আহিছে নে আন বছৰত আহিছে? আমিতো প্ৰত্যেক বছৰে আহি থাকোঁ। যেনেবা 3 বছৰ 4 বছৰ বেছি হ'ল আমাৰ মাছ নিথকা। যেনেকুৱা আমি প্ৰত্যেক বছৰে মাছ অলপ চলপ পাওঁ। এইবাৰ তেনেকুৱা আমি অলপ চলপ মাছটো অলপ কম পাইছোঁ। পানী কিবা কিবি অসুবিধা। মাছ কিয় কম পালে? কিয় কম পালে মানে কিবা পানী অসুবিধা আছে। আমাৰ বেপাৰী অলপ বেছি পানী নাই, এইবাৰ এতিয়া মাছটো কি নিব হৈছে? পোৱালি নিব হৈছে? আমিতো পোৱালি যেনেকুৱা পোৱালি ল'ব আহোঁ, খাৱা মাছ ল'ব আহোঁ। ইয়াতে পোৱালি ল'ব আহিছিলোঁ, পোৱালি তেনেকুৱা পৰা পোৱাই নাই। এতিয়া এইখিনিত অলপ টানিব, এতিয়া আশা কৰিছোঁ পাম কি নাপাম। সেইটো পিছে তেখেতে মাছ নিবলৈ আহিছে। অকল মানে তেখেত মাতি পঠাইছে সেইটো নহয়, নিজাকৈ ইয়াত মাছ নিবলৈ আহে। কাৰণ তেখেতক জানে, কাৰণ এই অঞ্চলৰ তেখেত মানে আমাৰ ধৰ্মেশ্বৰ ৰাভা হৈছে মানে এটা মীন পালকত মানে বিখ্যাত। গতিকে নাম থকা মানুহ আৰু গতিকে তেখেতৰ ওচৰত সকলোৱে মাছ নিবৰ কাৰণে আহে। কিন্তু এই অঞ্চলত যিখিনি মাছ মানে খাদ্য হিচাপে গ্ৰহণ কৰে তেখেতসকলক মানে চাহিদা যথেষ্ট পূৰণ কৰে। মই নিজেও বহুত মানে তেখেতৰ পৰা মানে খাইছোঁ। গতিকে এইবাৰ কিন্তু তাৰ মানে ব্যতিক্ৰম ঘটিছে একমাত্ৰ
এই সমস্যাটোৰ কাৰণে পানীৰ সমস্যাটোৰ কাৰণে ব্যতিক্ৰম ঘটিছে নহ'লে ইয়াত যিখিনি মাছৰ পোনা তেখেতে উৎপাদন কৰে সেই অঞ্চল আমাৰ এই অঞ্চলৰ কাৰণে যথেষ্ট চাহিদা তেওঁ পূৰণ কৰিবলৈ সক্ষম হৈছে কিন্তু এতিয়া এটা চিন্তনীয় বিষয় আপোনালোকে প্ৰত্যক্ষ কৰিছে কিমান মাছ পোনা বা ডাঙৰ মাছ নিবলৈ কিমান ইয়াতে জমা হৈ আছে আপোনালোকে দেখিছে দেখিছোঁ এই পুখুৰীটো হয়তো আপোনাৰ এই বৃহৎ পুখুৰীটোত হয়তো বছৰত তেনেকুৱা শুকাই নাথাকে এতিয়া এইবাৰ মানে কিয় শুকাই ৰাখে এইবাৰ আচলতে শুকোৱাৰ কাৰণ এই কেনেলত আমাৰ পানী অহা নাই হয় কাৰণ কেনেলৰ আগত এটা প্ৰজেক্ট চলি আছে হয়, হয়। মানে চুইচ গেট হয়। এই চুইচ গেটটো 3 বছৰমান হ'ল কিন্তু 19 বছৰ তেনেকৈ সম্পূৰ্ণ বন্ধ কৰা নাছিলে এই বছৰ তেওঁলোকে চুইচ গেটৰ কাম কৰিম বুলি এই আমাৰ কেনেলৰ পানী আহিটো আগত একদম সম্পূৰ্ণ বন্ধ কৰি দি পেলাই 2 চাইডে মানে অভাৰ পানী মানে পঠাই আছে আমাৰ ফালে এৰি দিয়া নাই আপোনাৰ ফালে যিটো কেনেল আহে সেইখিনি বন্ধ কৰি সেইখিনি বন্ধ কৰি ৰাখিছে সেইটো কাৰণে জনাইছোঁ যে এটা কেনেলত মানে কাম কৰাৰ পিছত মানে ইফালে অকল তেওঁৰেই নহয় যিসকল এইটো চাইডত বুদ্ৰা মানে আমাৰ বুদ্ৰাৰ পৰা- ডংপাৰাৰ যিখিনি আছে বুদ্ৰাৰ পৰা যিখিনি পানী বৈ আহে কছাৰীপাৰা এই অঞ্চলটো কিন্তু মানে পানীৰ কাৰণে এটা হাহাকাৰ সৃষ্টি হৈছে যাৰ ফলত অন্য বছৰত আমি দেখিছোঁ মই নিজেও ইয়াতে মানে পৰিদৰ্শন কৰিছোঁ যে ইয়াত খুব ধুনীয়াকৈ পানী থাকে কিন্তু আজি এই পুখুৰীটো তেখেতে শুকোৱাৰ পিছত মাথো 1 সপ্তাহমানৰ শুকাই ৰাখে কিন্তু তাৰ বেছি নাৰাখে কিন্তু এইবাৰ 3 মাহতকৈ অধিক সময় পাৰ হৈ গ'ল কিন্তু তেওঁ শুকানকৈ ৰাখিবলগীয়া হৈছে যাৰ ফলত তেখেত মীন পালক হিচাপে যথেষ্ট মানে অসুবিধাত পৰি গৈছে আৰু পুনৰ উৎপাদন কৰা তেখেত মানে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে লোকচান অকল তেওঁৰেই নহয় এই অঞ্চলৰ যিখিনি মানে মীন পালক আছে তেখেতসকলে ইয়াৰ পৰা যথেষ্ট পোৱালিবিলাক নিছিলে মাছৰ পোনাবিলাক নিছিলে কিন্তু তেখেতসকলে নিব পৰা নাই আৰু তেওঁ এইবাৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হোৱা নাই গতিকে চাওক আপোনালোকে তেনেকৈ এই বৃহৎ পুখুৰীটোত কেনেকৈ শুকান অৱস্থাত আছে আৰু যাৰ ফলত ইয়াৰ পৰাই মানে বৃহৎ মানে বহুত কোটি মাছ উৎপাদন হয় আৰু ইয়াৰ পৰাই হাজাৰ মাছ মানে ঘৰত পুহিবৰ কাৰণে মাছ পোনাবিলাক ইয়াৰ পৰাই তেখেতৰ পৰা ক্ৰয় কৰি লৈ যায় গতিকে এটা চিন্তনীয় বিষয় গতিকে এই চিন্তনীয় বিষয়ৰ পৰা মুক্ত কৰিবৰ কাৰণে যিসকলে আমাৰ ঘোঁৰাশাল সেইখিনিত খাচিয়া চুবা স্থিত যিখিনি মানে এফআইচ বনাইছে সেই এফআইচৰ পৰা মানে যিখিনি পানী অহাৰ ব্যৱস্থা আছিলে সেইটো অকণমান ছাইডৰ পৰা কাটি দি সেই কেনেলটোত পানী পেলাই দিব পাৰে আৰু তাত যিসকলে নিয়োজিত হৈ আছে তেখেতসকলক মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ তেখেতসকলে এই পিছৰ পৰ্যায়খিনি বুদ্ৰাহাবি বুদ্ৰাগাঁও ডংপাৰা কছাৰীপাৰা এই গাঁওসকলৰ কৃষকসকলৰ চিন্তা কৰি তেখেতসকলে যে সেই ব্যৱস্থাটো অতি শীঘ্ৰে কৰি দিয়ে মই তাৰ কাৰণে আহ্বান জনাইছোঁ মাছ ব্যৱসায়ীসকলে নিজাকৈ ইয়াত মাছ ল'বৰ কাৰণে আহিছে আৰু তেখেতসকলে জালেৰে মাছখিনি সংগ্ৰহ কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছে কিন্তু মাছৰ ইমান চাহিদা সেই চাহিদা পূৰণ কৰিবৰ কাৰণে আজিৰ তাৰিখত যথেষ্ট নহয় এইটো কাৰণে নহয় কাৰণ আন বছৰ মাছৰ যিখিনি চাহিদা এই চাহিদাখিনি পূৰণ কৰিবৰ কাৰণে বাহিৰৰ পৰা মাছবিলাক আহে কিন্তু এই বছৰ লকডাউনৰ সময়ছোৱাত মাছ বাহিৰৰ পৰা মাছ নোহোৱাৰ কাৰণে এইখিনি যথেষ্ট অভাৱ হোৱা আমি পৰিলক্ষিত হৈছোঁ গতিকে ইয়াত তেখেতৰ আমাৰ ৰাভাদেৱৰ যিখিনি পুখুৰী আছিলে সেই পুখুৰীৰ পৰা যথেষ্ট মাছ আমাৰ এই অঞ্চলত চাহিদা পূৰণ কৰিবৰ কাৰণে যথেষ্ট নহয় তথাপিও তেখেতে পাৰ্যমানে সেইবিলাক চেষ্টা কৰিছে গতিকে মাছ মীন পালন কৰি যিসকলে নিজকে স্বনিৰ্ভৰশীল হ'ব খোজে তেখেতসকলে অতি শীঘ্ৰে তেনেকৈ যদি দ মাটি যদি আছে পুখুৰী খান্দি তেখেতসকলেও মাছৰ উৎপাদন সৃষ্টি কৰিব পাৰে আৰু নিজকে স্বাৱলম্বী কৰিবলৈ সক্ষম হ'ব খেতিয়ক আমাৰ নিচিনা যদি আকৌ 10-15জন খেতিয়ক এই অঞ্চলত যদি হ'লহেঁতেন তেতিয়াহ'লে হয়তো চাহিদা পূৰণ হ'লহেঁতেন এতিয়া যিবিলাক মানে ধৰ ফাৰ্মাৰ বা যিবিলাক পুখুৰী যথেষ্ট বাঢ়ি গ'ল এই বৰ্তমান সেই হিচাপে আমি অকলে তেনেকৈ চাহিদা পোৱালিৰ ক্ষেত্ৰত বা খোৱা মাছৰ ক্ষেত্ৰত আমি চাহিদা পূৰণ কৰিব পৰা নাই সেইটো আজি প্ৰত্যক্ষভাৱে আজি আপোনালোকে দেখিছে যিহেতু পোনা নিয়াৰ কাৰণে কিৰিচিত নিয়াৰ কাৰণে যথেষ্ট সংখ্যক মানে লাইন লাগি আহিছে আৰু তেওঁলোকে নিজেই মানে পুখুৰীত নামি জাল ধৰি তেওঁলোকে মাছ মাৰাৰ চেষ্টা চলাইছে কাৰণ হয়তো পাৰত বহি থকাবিলাক হয়তো নাপাব তেওঁলোকে নিজে যিটো কষ্ট কৰি আছে
তেওঁলোকে লৈ যাব আৰু সেই ক্ষেত্ৰতে মানে মাছটো কিমান যে চাহিদা ইয়াতে মানে প্ৰত্যক্ষ কৰিব পাৰে প্ৰমাণ কৰিব পাৰে। এইখিনি হৈছে আমাৰ যিখিনি এবছৰীয়া পোৱালি বুলি কয়, সেই এবছৰীয়া পোৱালিখিনিত যিসকলে পুখুৰীত মেলি দিব তেখেতসকলে মানে নিবৰ কাৰণে ইয়াতে হেতাও কৰা লাগিছে। গতিকে এই পুখুৰীটোৰ পৰা যথেষ্ট মানে এবছৰীয়া যিবোৰ পোৱালি আছিলে সেই পোৱালিবোৰ দিলে ইতিমধ্যে। গতিকে আজি সামান্য উঠিছে ইয়াতে। গতিকে এই এবছৰীয়া পোৱালি যিটো কয় আমাৰ ফিংগাৰলিঙৰ পিছত যিখিনি মানে পোৱালি থাকে সেইটোকে মানে কি কেৰি অভাৰ বুলি কয়। আৰু কেৰি অভাৰখিনিত ইয়াতে আপোনাৰ পুখুৰী যদি নিজাকৈ পুখুৰী যদি মেলি দিব খোজে তেনেহ'লে হয়তো 3 মাহৰ পিছতেই সেইখিনি বৃহৎ বৃহৎ এটা মাছলৈ পৰ্যবেক্ষিত হ'ব বা ডাঙৰ হ'ব। গতিকে আপোনালোকে তেনেকৈ কেৰি অভাৰ মাছ সংগ্ৰহ কৰিব পাৰে। নিউজ 24 বদলে।